হেল্ল' ফ্ৰেণ্ডছ, মই পম্পী আৰু আপোনালোকে চাইছে পম্পিছ কিটচেন। মই পুনৰবাৰ আপোনালোক সকলোকে পম্পিছ কিটচেনলৈ আদৰণি জনাইছোঁ। মই আজি আপোনালোকৰ সৈতে আৰু এটা ৰেচিপি শ্বেয়াৰ কৰিম। এই ৰেচিপিটো হৈছে কণী আৰু আলুৰ। আমি আলু প্ৰথমতে সিজাই ল'ম ইয়াত, আৰু অতি সহজতে আমি কেনেকৈ কণী আৰু আলুৰে অতি ভাল লগা এটা ৰেচিপি বনাব পাৰি, তাৰেই মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে আহকচোন চাওঁ কণী আৰু আলুৰ এই ৰেচিপিটো মই কেনেকৈ বনাইছোঁ। মই লৈ লৈছোঁ ইয়াত 4-5টামান আলু আৰু 2টা কণী। এয়া মই আলুখিনি এনেকুৱাকৈ সিজাই লৈছোঁ, আৰু কণীখিনি মই এনেকুৱাকৈ কাটি লৈছোঁ। আপোনালোকে যিকোনো ধৰণে কাটিব পাৰে। আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ, নহৰু 4-5 ফুটামান কাটি লৈছোঁ, অলপ জিৰা গুড়ি লৈছোঁ, আধা চামুচমান লৈছোঁ হালধি আৰু জলকীয়া গুড়ি, অলপ ধনিয়া গুড়ি লৈছোঁ মই। এতিয়া মই কেৰাহী এখন বহাই দিছোঁ, গৰম কৰি তেল দি দিলোঁ, আৰু তেলত দি দিলোঁ কাটি থোৱা পিঁয়াজখিনি। কাটি থোৱা পিঁয়াজখিনিৰ লগত মই নহৰুকেইটাও দি দিলোঁ। নহৰুকেইটা মই থেতেলি লোৱা নাই, কাটি লৈছোঁ সৰু সৰুকৈ। আৰু এই গোটেইখিনি ভালদৰে মই অলপ টাইম ভাজি ল'ম। আৰু এতিয়া চাওক মছলাখিনি মই এড কৰি দিছোঁ, নিমখ দি দিছোঁ লগতে। এতিয়া এইখিনি মই ভালদৰে 1 মিনিটমান 2 মিনিটমান টাইম ভাজি থাকিম এনেকুৱাকৈ লৰাই। এতিয়া মই আলুখিনি চাওকচোন, সিজাই থোৱা আলুখিনি মই এনেকুৱাকৈ ভাঙি লৈছোঁ। মই কাটি লোৱা নাই, ডাইৰেক্ট মই ভাঙি লৈছোঁ। কিছুমান সৰু হৈছে, কিছুমান ডাঙৰ হৈছে টুকুৰা। গতিকে এয়া চাওকচোন, মই এনেকুৱাকৈ ভাঙি লৈছোঁ গোটেইখিনি আলু। আৰু এতিয়া মছলাখিনি প্ৰায় 2 মিনিটমান ভাজিলোঁ। এতিয়া আলুখিনি মই এড কৰি দিছোঁ, আৰু এতিয়া ভালদৰে আকৌ মই মিক্স কৰি দিম গোটেইখিনি। মই আলুখিনি ভালদৰে মিক্স কৰা হৈ গ'ল মোৰ। আৰু এতিয়া মই ইয়াত এড কৰি দিম পানী। মই প্ৰায় 1 গিলাচমান পানী ইয়াত এড কৰিছোঁ। বটলৰ পৰা পানীখিনি দি আছোঁ, কিন্তু 1 গিলাচ হ'ব পানীখিনি পৰিমাণত। 1 গিলাচ পানী মই গোটেইটো পানীত 1 গিলাচ পানী হ'ব মই এড কৰিছোঁ। এতিয়া মই ঢাকনিৰে ঢাকি দিম। ঢাকনিৰে ঢাকি দিছিলোঁ মই 5 মিনিটৰ কাৰণে। এয়া চাওক 5 মিনিট পিছত মই ইয়াত যিহেতু আলুখিনিও সিজোৱা আলু, আৰু কণীখিনিও মই বইল কৰি লৈছিলোঁ, গতিকে এয়া কণীখিনি এতিয়া মই দি দিম 5 মিনিট পিছত। আৰু মছলাখিনিও প্ৰথমতে ভাজি লৈছিলোঁ, দেখিছে আপোনালোকে। গতিকে ইয়াত মোৰ বেছি টাইম জুইত ৰাখি দৰকাৰ নাই ৰখাৰ। গতিকে এয়া চাওক কণীখিনি দি লৈ মই আৰু 2-3 মিনিট টাইমৰ কাৰণে আকৌ ঢাকি দিম। যিহেতু গোটেইখিনি সিজাই লোৱা বস্তু হয়, আৰু মছলাখিনি ভালদৰে মই ভাজি লৈছিলোঁ। এয়া আৰু 2 মিনিট টাইমৰ কাৰণে ঢাকি দিছিলোঁ। এতিয়া চাওক মই গেছ ষ্টভটো অফ কৰি দিলোঁ, আৰু এয়া মোৰ তৰকাৰী ৰেডি। আহকচোন চাওঁ তৰকাৰীটো কেনেকুৱা হৈছে। চাওকচোন কালাৰটো কিমান ধুনীয়া আহিছে। মই কেৰাহীতে দেখুৱাই দি আছোঁ এইখিনি। গতিকে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনাৰ ফ্ৰেণ্ডছ, ফেমিলি, ৰিলেটিভছলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মই যিমানখিনি ভিডিঅ' আপলোড কৰোঁ সকলোৰে আগত আপুনি আপোনাৰ হোম পেজত চাবলৈ পায়। আজিলৈ বাই বাই, থেংক ইউ।